আপোনাৰ হাড় ভাঙিছে নাই আপুনি কেনেকৈ গম পাব? নমস্কাৰ। হাড় ভঙাৰ সাধাৰণতে 3টা প্ৰধান লক্ষণ থাকে। নম্বৰ 1, তীব্ৰ বিষ। যদি আপোনাৰ হাড় ভাঙিছে আপুনি তীব্ৰ বিষৰ অনুভৱ কৰিব। দ্বিতীয়তে আহিলে ঠাইডোখৰ বেকা বা বিকৃত হৈ পৰিব, যোনটো আমি ডিফৰ্মিটি বুলি কওঁ। আৰু থাৰ্ড পইণ্ট আহিলে ঠাইডোখৰ উখহি পৰা, যোনটো আমি চুৱেলিং বুলি কওঁ। চ' পেইন, চুৱেলিং আৰু ডিফৰ্মিটি। কেতিয়াবা হাড় ভঙাৰ পিছত যদি হাড় নিজৰ ঠাইৰ পৰা লৰচৰ নহয়, তেন্তে অলপ ধৰা পেলোৱাটো টান হৈ পৰে। কিন্তু আঘাত পোৱাৰ সময়ত আপুনি যদি কিবা মৰমৰকৈ ভঙা শব্দ শুনিবলৈ বা অনুভৱ কৰিবলৈ পাইছে, চ' তেতিয়া আপুনি ছাছপেক্ট কৰিব পাৰে। আঘাতপ্ৰাপ্ত ঠাইডোখৰ ক'লা পৰি যাব পাৰে, আৰু যদি গুৰুতৰভাৱে আঘাত পায় তেতিয়াহ'লে ইভেন ঠাইডোখৰ আপুনি ছাল ফাটি হাড়দি বাহিৰলৈ ওলাই আহিব পাৰে। গতিকে সেই ঠাই স্পৰ্শ কৰিলে বা যদি আপুনি হেঁচি ধৰে তেতিয়া তীব্ৰ বিষৰ অনুভৱ কৰিব। আৰু যদি ভৰিত দুখ পাইছে আপুনি ভৰিৰ ওপৰত ভৰ দিলে অসহ্য বিষ পাব। এই গুৰুত্বপূৰ্ণ তথ্যখিনি মনত ৰাখক আৰু শ্বেয়াৰ কৰক। আপুনি এই ৰীলটো ছেভ কৰি ৰাখিব পাৰে। অসমীয়াত এনেধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সঠিক তথ্যৰ বাবে মোক এতিয়াই ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।